আহিলি বৰ ধুনীয়াটো হৈ আহিছ যে পুৰা হেণ্ডচাম লাগিছে লগত কোন এয়া হেই তোক যেতিয়া আহোঁ তেনিয়া তোক এই শনিটোক দেখি পাওঁ কি হ'ল হে তই এই মোক যেনি তেনি লগ পাওঁ যে মোক পিছে পিছে ঘূৰি ফুৰা নি মই গৈছিলোঁ এইপিনে আহিলোগৈ আৰু তোক কেলে ইমান লৈ এই আমাৰ গাঁৱৰে ইয়াৰ নামটোও শনি আৰু মানুহটোও গোটেইটো শনি গোটেইখন ধ্বংস গাড়ী বাপেকে এই তপাই গাৰ্লফ্ৰেণ্ড পতাই আনিছে ৰ মোক কি শনি পাইছে হে মছলা উলিয়াই আছো ৰ তোক তপাই এই বুঢ়ীজনী ক'ত পালি তই আইতাজনী হে সেইটো সেই আগৰ মানুহকেইজনে বিচাৰি ফুৰিছে তোক হে ল'ৰা ছোৱালীবোৰ য'তে ত'তে এৰি থৈ যাওঁ তই হে ল'ৰা ছোৱালীকেইটাও বিচাৰি ফুৰিছে তোক খাবলৈ নাপায় শুকাই খিনাই মৰিছে কালি সেই লালুকি ভেকুলী ধৰি খাই আছে পথাৰত হে ক'ৰ পৰা আহিলি তই এতিয়া হে জহনী মৰা এই মোক ক'ত ল'ৰা ছোৱালী দেখিলি হে ক'ত মাইকী দেখিলি আৰু কি লালুকি খাইছে ভেকুলী খাইছে বুলি কৈছ হে এখন মিছাকৈ সেইবোৰ নকবিচোন এই শুনিলে কি বুলি গম পাব এতিয়া কি বুলি ভাবিব মোক জান ইয়াৰ কথা নুশুনিবা ই অকল মিছা কথা কৈ ফুৰিছে এই তোমাৰ মোৰ হেৰি ৰিলেশ্যনটো ভাঙিব বিচাৰিছে ইয়াৰ কথা নুশুনিবা বোলে আমি যাওঁ ইয়াৰ লগত নহ'ব মিছা কৈছো ন ৰ মই তোক মাতি দিছো ৰ তোৰ হেৰি আগৰ গাৰ্লফ্ৰেণ্ড কেইজনী মাতি দিছো তোৰ মাইকী কেইজনী 4-5জনীকে তোৰ গাৰ্লফ্ৰেণ্ডটো আছেই আকৌ এজনী নতুনকে পতাইছ তই বাখৈ ক'ৰ পৰা আহিছ তই ক'ত ঘৰ তোৰ তপা গৈ পিনি লাষ্টত এই ভাল মাল নাপালি এই নিগুৰু জাতৰ মালটো ক'ৰ পৰা পালি তই ক'ত টপকালি নিগুৰু মালটো হেই তই শনি কিখন কথা কৈ আছ কি নিগুৰু চিগুৰু উলিয়াইছ দেখিছ নে এজনী কিমান হেণ্ডচাম মাল পাই আছো তই আকৌ কিহৰ মাইকী আছে চাইকী আছে এনে মিছাতে কৈ আছ এই কি বুলি ভাবি আছে বাৰু দেখিছ নে কিমান হেণ্ডচাম মাল এটা লৈ আহিছোঁ মই মাকৰ কথা ক'লে যে এজনী মোৰ আগৰ জনমত মা আছিলে নেকি কথাটো ভালছে সুধি লোৱাই ভাল হ'ব মা প্ৰণাম আগলৈ আহক মই আপোনাক জোকোৱা নাই মা কালি উখাই নি মা মই আপোনাক জোকোৱা নাই কৃষ্ণ মা মাফ কৰিব আপুনি মোৰ আগৰ জন্মৰ মা আছিলে ন কৃষ্ণ কৃষ্ণ গোটেই পাপা হ'ল দেখোন আপোনাৰ কৃষ্ণ কৃষ্ণ কিমান হাজাৰমান পাপা ল'লে বাৰু নতুন কওকচোন কৃষ্ণ এতিয়া আকৌ টপা পাপা পালো নেকি মা কৃষ্ণ মা এতিয়া শুনিলি নে হেমচম মালটো নিগুৰু মালটো কথাটো শুনিলি নে বুজি পালি নে কোলা জখিনী তোকে মই ভাল বুলি আনিছিলোঁ তই আজি এই এনেকুৱাই হ'ল কি মই 6 নম্বৰটো হ'লোগৈ মোৰ নিচিনা হেমচমটোক পাই পিনি তই ইমান ঠগিব নালাগে নহয় কেলৈ ঠগিছিলি মোক এতিয়া নিজেই ক'লি দেখোন মই 6 নম্বৰটোত পৰিছোঁ বুলি এইবাৰ ঘোঁৰা যুদ্ধ লাগেন যুদ্ধ মই গছৰ পাতে আৰামত বহি পিনি চাই লওঁ একো দেহা চেহা ফালিব নালাগে যেনি আহিছিলি তেনি গুচি যা বাদ দিয়া দেহাজান চেহাজান যোৱা নিজৰ ঘৰ পিনে যোৱা ময়ো চোলাই অকণ খাই ঘৰত শুই থকাইগে ভাল আছে যোৱা কিন্তু টপা ভাল বেজি পাইছে দেই ভাল ফচিছে সি খোলা তখিনি তই যাগে দেই যা কপাইছিলি যা তই এই ছটালৈ বিয়া সোমাইছ আৰু মোৰ লগত আহিব লাগিব মোৰ নিচিনা সেই টপা হেমচম তই ক'ৰবাত দেখি পাইছিলি জানো ভাল ফচাইছিলি মোৰ নিচিনা অকৰা মোকাটো পাই পিনি তই গোটেই টকা সোপা মোক খাই শেষ কৰিলি হ'লে তই গোটেইখন শেষ কৰিলি তই যা মই বেলেগ যাংগে বাগে কোৱা আমি এইপিনে চোলাই খাবলৈ যাংগে এই চবৰ লগত নহ'ব এইবোৰ দেখিছানে টপা মাতিছা কিন্তু হয় মই যাম কিন্তু মাল আৰু চাক
পইচা, মোৰ জেপত পইচা নাই। খোৱা যদি যাম আৰু যখিনীজনীক খেদিছ যদি ভালে কৰিছিলি বাৰু। মাল অকণ খোৱাবি আৰু এতিয়া বৈ। ডিঙিৰ পৰা কিবা এটা আঁতৰিলে বুলি ধৰি ল। বৈ বৈ বৈ। জয়নী যাই এতিয়া চিধা চিধা যা, বাপেৰে ক'লে কেনি যাওঁ যা, আৰু কোন কিতাপ পঢ়ি আছিলে 6টা নে 7টা সেইকেইটালৈ যা। মোক পচাবলৈ আহিছিলো, এতিয়াই যা। ঐ টপা, তই একদম পুৰা জাগাষ্টিক মাল পতাইছিলি দেই। এই বাঘিনীজনী যোৱাই নাই দেখোন। যা যা যা, তহঁতৰ নিচিনা এই যখিনীকেইজনী আমি নালাগে আমাক। ভালে হ'ল তই যাওঁগে যা, আৰু নেপাবলৈ হাও দিছ সেয়া ভালেই হ'ব। পকেটৰ পইচাকেইটা বাচি হ'ব, আৰু আমাৰ এনেও বৰলা সন্থা খুলি আছোঁ আমি, তাত এনেও মই ছেক্ৰেটেৰী কৰিয়ে আছোঁ। আগলৈ আৰু কিবা কিবি পদ পামগৈ। যা যা, যখিনী যাগে যা। এই কালি গোসাঁইনী আৰু কি আছিলে নিগৰু মাল যাগে যা। শুনি কথাটো ভাল কৰিলি নে বেয়া কৰিলি বাৰু? ছোৱালীজনী বৰ বেয়াকৈ কান্দিছে নহয়, বৰ বেয়াকৈ হাও দি থৈ গ'ল। আৰু পাছলৈ যদি সেই ছোৱালী নপতে বুলি কৈছে, কি হ'ব বাৰু এনেকৈ হাও চাও দি থাকিলে? এই কাৰোবাৰ ওচৰত সেই জৰা ফুকা কৰাবগৈ লাগিব, তাৰপিছত এটা পিন্ধিব লাগিব ডাঙৰকৈ মই। মইনাজন কলিজা যোৱাগে দেই, বাই 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 বাই, যোৱাগে। যি হাও দিলি আৰু ইমান দৰে বকে হাও নিদিবি, ঘৰত গৈ পিনি হাওখিনি উঠাই ল'বি দেই। পানীলৈ সেই নুগোন্ধোৱাটো কৰি দিবি আৰু, মানে এতিয়া ৰবাব টেঙা খোৱা দিন পাইছেহি যে, পানীলৈ এই গোন্ধোৱা হাওটো সেইটো উঠাই ল'বি দেই। মাৰৰ পৰা তোক বচাই দিলোঁ, এতিয়া আহি কি হাওটো গুচাই ল'বলৈ কৈছে নেকি? বৈ এতিয়া বৈ, বিতুপনৰ ঘৰতে আহি চোলা এখন খুৱাবি বৈ। চোলা এখন খাই পিনি আৰু লাহেকৈ আৰামকৈ গুচি আহিম। বৈ 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 বৈ, তাৰপৰা বৈ, বিতুপনৰ ঘৰতে চোলা এখন খুৱাবি আৰু ঘৰলৈ গুচি আহিব লাগিব। নমস্কাৰ, আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিব আৰু শ্বেয়াৰো কৰিব, আৰু এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ'বোৰ বনোৱা হৈছে। যদি বেয়া পাইছে ডিছলাইক কৰিব, বেয়াভাৱে কমেণ্ট চমেণ্ট নিদিব দেই।